সকলোলৈ নমস্কাৰ জনালোঁ। যোৱাকালি মই ৰিয়ানক বাজলৈ উলিয়াই অনা নিয়ম ভিডিঅ' দিছিলোঁ, তাৰ পাছৰ ভিডিঅ'টো এইটো হয়। এয়া হৈছে লাচিতকা বৌ আৰু এইফালে আমাৰ ৰিয়ান বেবী। আৰু বাজলৈ ওলোৱাৰ পাছত আচলতে সেইদিনা জাল দিয়া নিয়ম থাকে। এই জাল দিয়া নিয়মটো শহুৰ শাহুৰ ঘৰত প্ৰথমতে দিয়ে, পিছতো দিব পাৰে বা সেইদিনা দি দিলেও হয়। যিহেতু সেইদিনাই গোপিনীসকল গোট খায়, সেইবাবে সেইদিনাই আমাৰ ঘৰতে জাল দিয়া নিয়মটো কৰি দিয়ে। আৰু চাহ খাই গোপিনীসকলে কটা বচা শাক পাচলি কটা বচাত লাগি যায়। তেওঁলোকে ৰান্ধে বাঢ়ে আৰু মাক দেউতাককো খাবলৈ তেওঁলোকে আগবঢ়াই দিয়ে। যিহেতু সেইদিনাখন জাল দিয়া আছিল লাচিতকাহঁতৰ, সেইবাবে চিলাপথাৰৰ এনাই মানে আমাৰ দিয়া মানুহ এনাইকে লাচিতকাহঁতলৈ জাল লৈ আহিছিল ঘৰৰ পৰা। জাল দিওঁতে যিখিনি সামগ্ৰী লাগে, চাউল, মাংস, তেল, জালুক, সকলোখিনি খাদ্য লৈ মাক দেউতাকক এনেকৈ গতাই দিয়ে। আৰু এইফালে কণিকা খুৰীদেৱে হাঁহ মৰাত লাগি গ'ল, আনফালে খানা আপাই পৰা এয়া ভাজি বনোৱাত লাগি গ'ল। বাৰা বাৰা মাছ এগৰাকী এয়া ইউটিউব আৰু ফেচবুকত যাব। আৰু এয়া হৈছে ৰিয়ানৰ এনায়েক। আৰু আনফালে সকলো ব্যস্ত হৈ আছে বিভিন্ন কামত, সকলো নিজৰ নিজৰ কামত। এয়া আলহী আহিল, এইফালে খুৰীহঁতে খানা পিনা বনাই হৈ গ'ল। এতিয়া খুব ধুনীয়াকৈ মাক দেউতাকলৈ সজাই লৈছে। আৰু আমাৰ ইয়াত যিহেতু সাজ ব্যৱহাৰ কৰে, সাজো আগবঢ়াই দিব। আপোনালোকে সকলোখিনি নিয়ম চাই যাওকচোন। আৰু এয়া সাজ চেকি লৈছে, আনফালে চাকি বন্তি ঠিক কৰি লৈছে। আৰু আমাৰ যিহেতু চালনীত এনেকৈ আগবঢ়াই দিয়ে কাঁহীখন মাকক, সেই চালনীতে আগবঢ়াই লৈছে। আনফালে কাঁহীত দেউতাকলৈ সজাই লৈছে। আৰু এতিয়া খুৰী আৰু আপাই এয়া খুব ধুনীয়াকৈ তেওঁলোকক লৈ গৈছে আৰু এতিয়া খাব দিব। আনফালে জাল খাবলৈ পাই আমাৰ বৌ ভাগৰ হাঁহি চক, আৰু আপা আৰু এনায়েক বা কি হাঁহি গোটেইকেইজনী। এয়া আজি আমাৰ জাল খাইছে। আৰু এনেদৰে মাকে খোৱাৰ আগত বেবীক কিবা ভাত লৈ নিয়মো কৰিব লাগে, সেয়াও আপোনালোকক দেখালোঁ। আৰু সকলোখিনি অকণমান অকণমান তাৰ ওঠত চেলেকাই দিব লাগে বুলি কয়। আৰু বৰমাই আপাই আচলতে দেখাই আছে নিয়মবিলাক আৰু সেনেকৈ কৰি আছে। আৰু এয়া অকণমান অকণমান তাক সকলোখিনি চেলেকাই দিছে। আৰু সমানে এতিয়া দেউতাককো খাবলৈ দিব। আজিৰ পৰা সকলোখিনি বস্তু খাব পাৰে বুলি কয় আৰু এই জাল খোৱাৰ পাছত। এতিয়া মাক দেউতাকে খোৱাৰ পাছত গোপিনী আৰু আলহীসকলকো খানা খাবৰ কাৰণে সকলোকে বহাই দিছে একেলগে। আৰু এয়া খুৰীহঁতে সকলোৱে নিজে নিজে কামত ব্যস্ত হৈ আছে। আৰু মই আকৌ ভিডিঅ' কৰাত লাগি আছোঁ। এইবিলাক আচলতে স্মৃতি হিচাপে থাকি যাব। আৰু সকলোৱে লগ লাগি এনেদৰে এসাঁজ খাই খুব বেছি ভাল লাগিলে। দিনটো খুব সুন্দৰকৈ পাৰ হ'ল। এতিয়ালৈ আহিছোঁ, নমস্কাৰ, বাই বাই।